মৰমৰ বন্ধু বান্ধৱীসকলৰ লগতে ছাত্ৰ ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আমাৰ সৌন্দৰ্যপূৰ্ণ এই ঠাইখিনিতে মই এটা ভিডিঅ' বনালোঁ আৰু এই ভিডিঅ'টোত মই ক'ব খুজিছোঁ জাতি আৰু বৰ্ণৰ মাজত কি পাৰ্থক্য। জাতি সাধাৰণতে এটা ৰাজনৈতিক অথবা ভৌগোলিক পৰিচয়। ই সাধাৰণ ভাষা, সংস্কৃতি, ঐতিহ্য আৰু ৰাজনৈতিক একতাৰ দ্বাৰা গঠিত হয় আৰু ইংৰাজীত আমি ইয়াক নেশ্যন বুলি ক'ব পাৰোঁ। আৰু উদাহৰণস্বৰূপে আমি অসমীয়া জাতি, বঙালী জাতি ইত্যাদিৰ কথা ক'ব পাৰোঁ। আনহাতে বৰ্ণ হৈছে এটা সামাজিক পৰিচয়। সামাজিকভাৱে যেতিয়া এখন সমাজ বিভাজন কৰা হয় বা ভাগ কৰা হয় ব্ৰাহ্মণ, ক্ষত্ৰিয়, শূদ্ৰ, বৈশ্য ইত্যাদিত, তেতিয়া তাক আমি বৰ্ণ বুলি কওঁ। ই কিছুমান সামাজিক নিয়মৰ দ্বাৰা বন্ধিত আৰু সীমাবদ্ধতা থাকে। বিশেষকৈ বিয়া বাৰুৰ ক্ষেত্ৰত যিবিলাক সামাজিক নীতি নিয়ম আৰু নিয়ম বান্ধি দিয়া হয়, সেই নীতি নিয়ম আৰু সামাজিক সীমাবদ্ধতাবিলাকো এই বৰ্ণৰ লগতে জড়িত। গতিকে এয়াই হৈছে জাতি আৰু বৰ্ণৰ মাজত থকা পাৰ্থক্য। ধন্যবাদ।